নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ মিনি ব্লগটো হৈছে Day3 আমাৰ থাৰ্ড ডে ইণ্টাৰ্ণশ্বিপ। 7:45 বজাতে গৈ স্কুল পাব লাগে আৰু মই আহি পায়ে প্ৰথম এয়া ৰিচিভ কৰিলোঁ এটা পাৰ্চেল, মানে স্কুলতে দিলে। তাৰপিছতে আমি নিজৰ কৰিব লগা কাম থাকে, দিনটোৰ প্লেন থাকে, সেইবোৰ কৰোঁ। কাৰণ আজি আমি এটা BMI আৰু BMR টেষ্ট কৰিলোঁ, ফ্লেক্সিবিলিটি আৰু ষ্ট্ৰেংথেনিঙৰ টেষ্ট। গতিকে এইটো কৰাৰ উপৰিও যিহেতু আজি TLM ডে আছিলে, গতিকে আমাৰ ছাৰসকলে স্কুলৰ ছাৰে ক'লে যে কিবা TLM থাকিলে আনিব লাগে। চ' আমাৰ যিহেতু প্ৰতিষ্ঠানখন ওচৰতে আছিলে, চ' এনেধৰণে আমি TLM হিচাপে এটা প্ৰগ্ৰেম হ'ল। আৰু তাৰপিছতে লাঞ্চ ব্ৰেকত আমি নিজৰ টিফিনবোৰ শ্বেয়াৰ কৰি খালোঁ। সদায় টিফিন আনিব লাগে কাৰণ ওচৰে পাজৰে তেনেকৈ দোকান নাথাকে, গতিকে আমি ঘৰৰ পৰা নানিলে আমাৰ কোনো উপায় নাথাকে। তাৰপিছতে আমি নিজৰ সেই যিখিনি কৰি থাকিব লগা কাম আছিলে সেইখিনি টেষ্ট কৰি নিজৰো ৱেইটটো জুখিলোঁ আৰু